মঙ্গল গ্ৰহ অভিযান যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাসা সাম্প্ৰতিক সময়ত মঙ্গল গ্ৰহলৈ প্ৰেৰণ কৰিছে পাৰ্চিভাৰেন্স নামক এটি মঙ্গলযান। মহাকাশ গৱেষণাৰ ইতিহাসত ইয়াতকৈ উন্নত ৰবট অতীতত ক'তো পঠোৱা হোৱা নাই। মঙ্গল গ্ৰহ জয়ৰ যাত্ৰাত নাসা অকলশৰীয়া কেতিয়াও নহয়। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চীন আৰু আৰৱ আমিৰাতৰ দৰে দেশসমূহেও। যোৱা কেইবছৰত চীন আৰু আৰৱ আমিৰাত মঙ্গল গ্ৰহ অভিযানৰ বাবে ৰকেট পঠাইছে আৰু সেই সকলো ৰকেট 2021 চনৰ ফেব্ৰুৱাৰী মাহত অৱতৰণ কৰিছে মঙ্গল গ্ৰহত। মঙ্গল গ্ৰহ জয়ৰ প্ৰতিযোগিতা আৰু মঙ্গল অভিযানৰ একাধিক বিষয়ত আলোচনা কৰা হ'ব কিয় কেনেকৈৰ আজিৰ এই পৰ্বত। অন্য গ্ৰহ জয়ৰ আশা মানৱ জাতিৰ এক কৌতূহলী সপোন। ৰবটৰ মাধ্যমত মহাকাশ গৱেষণাৰ কাম আৰম্ভ হৈছে কেইবা বছৰ আগতেই। সাম্প্ৰতিক সময়ত মানৱবিহীন মহাকাশযানসমূহ সেই গৱেষণাক এক অন্য যাত্ৰালৈ লৈ যাবলৈ প্ৰস্তুত। সেইসমূহ অভিযান অদূৰ ভৱিষ্যতে মঙ্গল গ্ৰহত মানৱ বসতি গঢ়ি তোলাৰ ভেটি হিচাপে কাম কৰিব। পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ যাবলৈ এটি মহাকাশযানক প্ৰায় 50 কোটি কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিবলগীয়া হয়। এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে প্ৰায় 7 মাহ। পৃথিৱীৰ মধ্যাকৰ্ষণীয় বল পাৰ হৈ ইমান বিশাল দূৰত্বৰ এই পথ অতিক্ৰম কৰিবলৈ ৰকেটসমূহক প্ৰথমে প্ৰতি ঘণ্টাত 34,000 কিলোমিটাৰ গতিবেগ অৰ্জন কৰিবলগীয়া হয়। ইয়াত অবাক হোৱাৰ একো নাই, কাৰণ মহাকাশত যোৱাৰ পিছত ৰকেটৰ গতিবেগ হৈ পৰে 1,21,000 কিলোমিটাৰ প্ৰতি ঘণ্টা। অৰ্থাৎ তেতিয়া ৰকেট প্ৰতি ছেকেণ্ডত 2,000 কিলোমিটাৰতকৈও বেছি দূৰত্ব অতিক্ৰম কৰে। অন্য গ্ৰহত মহাকাশ অভিযানৰ পৰিচালনাৰ মূল অনুপ্ৰেৰণা হ'ল তাত প্ৰাণৰ অস্তিত্ব আছে নে নাই তাক অনুসন্ধান কৰা। ইমান ডাঙৰ সৃষ্টিজগতত খালি আমাৰ নিজ গ্ৰহ পৃথিৱীতে কি প্ৰাণী বসবাস কৰে, নেকি অতীতত অন্যান্য গ্ৰহও আছিল প্ৰাণৱন্ত? সেই কৌতূহলকে শেষ কৰাৰ বুনিয়াদী কাৰ্যক্ৰম পৰিচালিত হৈছে মঙ্গল গ্ৰহৰ মাটিত। অতীতত পানীৰ উৎস, ৰাসায়নিক পদাৰ্থ, জলবায়ু, ভূমি আৰু পলস গঠন, তেজস্ক্ৰিয় বিকিৰণকে ধৰি নানা ধৰণৰ বিষয়ক আগত ৰাখি মঙ্গল গ্ৰহৰ গৱেষণা চলি আছে। মহাকাশগামী ৰকেটসমূহ অধিক ভাৰী হোৱাৰ পিছতো ইহঁতক অত্যন্ত দ্ৰুতগতিত যাত্ৰা কৰিব লাগে। মাথো খালী পৃথিৱীৰ মধ্যাকৰ্ষণ অতিক্ৰম কৰিবলৈ একোটি ৰকেটৰ প্ৰচুৰ শক্তি খৰচ হৈ যায়। ৰকেটৰ সৰ্বোচ্চ কাৰ্যক্ষমতা নিশ্চিত কৰি ওজনতো পাতলকৈ তৈয়াৰ কৰাটো এটি ডাঙৰ চেলেঞ্জ। এতিয়ালৈকে মঙ্গললৈ বুলি 49টা মহাকাশ অভিযান কৰা হৈছে। ৰকেট প্ৰযুক্তিৰ তুলনামূলক সহজ আৰু সস্তা নিৰ্মাণ ব্যৱস্থা গঢ়ি উঠাৰ বাবে সাম্প্ৰতিক সময়ত বহুকেইটা দেশ মহাকাশৰ গভীৰত অভিযান পৰিচালনাত আগ্ৰহী হৈ উঠিছে। তাৰ জীৱন্ত উদাহৰণ চীন। অলপতে চীনৰ এটা ৰকেট নিয়ন্ত্ৰণ হেৰাইছিল, যি বিশ্বজুৰি চীনক চৰ্চাৰ সন্মুখত পেলাইছিল। আৰু 2 দিনমান আগত চীনে ঘোষণা দিছে যে সিহঁতে নিজৰ বাবে বেলেগ স্পেচ ষ্টেচন গঢ়ি তুলিব। আৰু ইতিমধ্যে চীনে এই উদ্দেশ্যে মহাকাশলৈ এটি ৰকেটত 3জনীয়া দল এটা প্ৰেৰণ কৰিছে। পৃথিৱীৰ চাৰিওকাষে ছেটেলাইটটো বহুতে প্ৰেৰণ কৰিছে। আনকি চন্দ্ৰলৈ যোৱাটো এতিয়া আৰু তেনেকুৱা আকৰ্ষণীয় বিষয় নহয়। সেয়ে সকলোতকৈ আগুৱাই থাকিবলৈ জয় কৰিব লাগিব অন্য কোনো গ্ৰহ। আৰু এই ৰঙা গ্ৰহ হ'ল নতুন মহাকাশ যাত্ৰাৰ প্ৰধান গন্তব্যস্থল। কিন্তু ঠিক এই মুহূৰ্তত একাধিক দেশৰ মঙ্গল অভিযানৰ পিছত আৰু গুৰুত্বপূৰ্ণ কাৰণো আছে। পৃথিৱী আৰু মঙ্গল বেলেগ বেলেগ দূৰত্ব আৰু গতিত সূৰ্যক পৰ্যবেক্ষণ কৰে। সেয়ে গ্ৰহ দুটা সকলো সময়ত ওচৰা ওচৰিকৈ নাথাকে। মঙ্গল আৰু পৃথিৱীৰ সৰ্বোচ্চ দূৰত্ব প্ৰায় 40 কোটি 10 লাখ কিলোমিটাৰ আৰু সৰ্বনিম্ন দূৰত্ব হ'ল প্ৰায় 6 কোটি কিলোমিটাৰ। সৰ্বোচ্চ দূৰত্বৰ সময়ত যাত্ৰা আৰম্ভ কৰিলে মঙ্গলত যাবলৈ সময় লাগিব কেইবা বছৰ। অন্যফালে প্ৰতি 26 মাহৰ অন্তৰালত পৃথিৱী আৰু মঙ্গল ইজনে সিজনৰ একেবাৰে ওচৰা ওচৰিকৈ আহি পৰে। পৃথিৱীৰ পৰা ৰকেট পঠোৱাৰ লগে লগেই মঙ্গলৰ পিনে যাত্ৰা নকৰে। প্ৰথমতে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ সীমা অতিক্ৰম কৰি ৰকেট পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ ধৰে। ইয়াৰ পিছত সময়মতে নিৰ্দিষ্ট অৱস্থানৰ পৰা ৰকেটৰ ইঞ্জিন চালু কৰি মঙ্গলৰ পিনে ঢাপলি মেলে। এই ধৰণৰ গতিপথক হুমেণ্ড ট্ৰান্সফাৰ অৰ্বিট বুলি কোৱা হয়।
ইয়াৰ উদ্দেশ্য হ'ল পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ সীমা অতিক্ৰম কৰি মংগলৰ মধ্যাকৰ্ষণ বলৰ সীমাৰ ভিতৰত সোমাই যোৱা, কিন্তু সেই সময়ত পৃথিৱীৰ বলয় অতিক্ৰম কৰাটো অত্যন্ত স্পৰ্শকাতৰ, কাৰণ যাত্ৰা আৰম্ভ কৰিব লাগিব এনে এটা দিশত য'ত মংগল এই মুহূৰ্তত নাই, কিন্তু 7 মাহ পিছত মংগল গ্ৰহ সেই স্থানত থাকিব। দ্বিতীয় ধাপৰ যাত্ৰা যদি ভালদৰে আৰম্ভ নহয় তেনেহ'লে এই সুদীৰ্ঘ যাত্ৰা সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ব। ইয়াৰ বাহিৰেও মহাকাশযানৰ পৰা ৰকেট গ্ৰহত অৱতৰণ কৰাৰ সময়তো ঘটিব পাৰে দুৰ্ঘটনা। এই অংশক বহুতেই 7 মিনিট অফ টেৰৰ বুলি অভিহিত কৰিছে। এইটোৱেই মংগল অভিযানৰ সকলোতকৈ বিপদজনক ধাপ। গ্ৰহটোৰ জলবায়ু ভেদ কৰি প্ৰতি ঘণ্টাত 19,500 কিলোমিটাৰ গতিবেগত মংগলৰ মাটিত অৱতৰণ কৰিব লাগিব, আৰু এই 7 মিনিট যন্ত্ৰটোৰ লগত সকলো ধৰণৰ যোগাযোগ বন্ধ থাকিব। পৃথিৱীৰ পৰা মংগল গ্ৰহত যোগাযোগ স্থাপন কৰিবলৈ প্ৰায় 10 মিনিট সময় লাগে। সেয়ে সেই 7 মিনিটত কি হৈছে যি জনাৰ কোনো ব্যৱস্থাও হাতত নাই। সেইবাবে মংগলত ৰবট অৱতৰণৰ বাবে সম্পূৰ্ণ স্বয়ংক্ৰিয় ব্যৱস্থা বনোৱা হৈছে। নাছাৰ পাৰ্চিভিয়াৰেন্স এটি গাড়ীৰ সমান। ই চালিত হ'ব পাৰমাণৱিক শক্তিৰ সাহায্যত। ইয়াত যুক্ত আছে 19টা উচ্চ ক্ষমতা সম্পন্ন কেমেৰা। এইসমূহ কেমেৰা দি অত্যন্ত নিখুঁত ত্ৰিমাত্ৰিক ছবি তোলা সম্ভৱ। এই ৰবটৰ সাহায্যত মংগলৰ মাটি খনন কৰি সেই নমুনা সংৰক্ষণ কৰাৰ ব্যৱস্থাও আছে ইয়াৰ মাজত, যি পৰৱৰ্তী সময়ত মংগল অভিযানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়ে হৈছে পৃথিৱীলৈ অহা মংগলৰ নতুন কোনো নমুনা। ইয়াৰ বাহিৰেও এই অভিযানৰ আৰু এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল এটি হেলিকপ্টাৰ। ইয়াৰ নাম দিয়া হৈছে ইনজিনিউইটি। ইয়াৰ মাধ্যমত প্ৰথমবাৰৰ বাবে অন্য কোনো গ্ৰহত নিয়ন্ত্ৰিত উত্তৰণৰ পৰীক্ষা চলোৱা হ'ব। এইসমূহৰ উদ্দেশ্য হ'ল মংগলৰ ভূমিৰ নমুনা আৰু জলবায়ুক গভীৰভাৱে অনুধাৱন কৰা। এইসমূহ বিশ্লেষণ কৰিলেই বুজিব পাৰিব যে অতীতত কোনো প্ৰাণী ইয়াত আছিল নে নাই, অথবা গ্ৰহটোৰ মানৱ বসতিৰ বাবে উপযোগী হয় নে নহয়। অন্যফালে চীনৰ ৰকেটখনৰ নাম টিৱানুৱেন-1 আৰু আৰৱ আমিৰাটৰ ৰকেট হ'ল হুপ্ৰপ মংগলত অৱতৰণ কৰা নাই। ই মংগল গ্ৰহৰ চাৰিওফালে ঘূৰি জলবায়ু সম্পৰ্কে বিশদ ধাৰণা লাভ কৰাৰ চেষ্টা কৰি আছে, যেনে মংগলৰ ঋতু কিদৰে পৰিৱৰ্তন হয়, কিদৰে ইয়াৰ বায়ু সঞ্চালিত হয় আৰু সময়ৰ লগে লগে সেইসমূহ কিদৰে পৰিৱৰ্তন হয়। চীনৰ টিৱানুৱেন-1 অভিযান আৰু উৎসাহবিশালী প্ৰকল্প। এটি যানৰ ভিতৰত আছে অৰবিটাৰ, লাণ্ডাৰ আৰু ৰভাৰ, অৰ্থাৎ ইয়াৰ এটা অংশ মংগলৰ চাৰিওফালে ঘূৰি থাকিব আৰু এটি অংশ মংগলত অৱতৰণ কৰিব, আৰু তৃতীয় অংশটো মংগলৰ বুকুত ঘূৰি ফুৰিব। অন্য গ্ৰহৰ বিষয়ে জানিবলৈ প্ৰাথমিক যিমান ধৰণৰ পৰীক্ষা কৰিব পাৰি টিৱানুৱেন-1 তাৰ সকলোখিনি কৰিব। চীনা অভিযান সফল হোৱাৰ পিছত শীৰ্ষত মংগলৰ বুকুত অৱতৰণকাৰী তৃতীয় কোনো দেশ হিচাপে গৌৰৱ অৰ্জন কৰিব। ইয়াৰ আগত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা সফলভাৱে মংগলৰ বুকুত মানুহবিহীন যান অৱতৰণ কৰিছে। মংগল আমাৰ সকলোতকৈ নিকটতম প্ৰতিবেশী। তাতে বৰ্তমান সময়ৰ সকলোতকৈ দ্ৰুতবেগী ৰকেট যাত্ৰা কৰিবলৈ সময় লাগে সুদীৰ্ঘ 7 মাহ। অথচ আমাৰ সৌৰজগতৰ বাহিৰৰ এনে অগণন গ্ৰহ, নক্ষত্ৰ আৰু তাৰকাপুঞ্জ আছে, যিসমূহৰ বিষয়ে হয়তো মানৱ জাতিয়ে কেতিয়াও অধ্যয়ন কৰি শেষ কৰিব নোৱাৰিব। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' চাব খুজিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু চেনেলত নতুন হ'লে আৰু ইয়াৰ ভিডিঅ'সমূহ নিয়মিতভাৱে আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব বাটনৰ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰক। এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰক, আৰু কিবা প্ৰশ্ন বা পৰামৰ্শৰ বাবে কমেণ্ট বক্সত কমেণ্ট কৰক।